নমস্কাৰ, মই সত্যজিতে আমাৰ চেনেল ৰিষ্টাৰ্ট একাডেমীলৈ সকলোকে স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টো এটা ৰিভিজন ক্লাছ হিচাপে ধৰিব পাৰে। ভিডিঅ'টোত মই সাধাৰণ জ্ঞানৰ টোটেল 10টা কুৱেশ্যন লৈ আহিছোঁ। কুৱেশ্যনসমূহ আনচাৰ মই কৈ দিয়াটো দিমেই, কিন্তু আপোনালোকেও নিজে নিজে উত্তৰসমূহ দিব চেষ্টা কৰিব, কমেণ্ট কৰিব আৰু শেষত কিমান স্ক'ৰ কৰিব পাৰিলে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। তো ব'লক আজিৰ কুৱেশ্যনসমূহ আমি আলোচনা কৰোঁ। প্ৰথম কুৱেশ্যনটো দিয়া আছে, অৰ্থশাস্ত্ৰত কোন ৰজাৰ শাসনৰ কথা উল্লেখ আছে? অপশ্যন এ দিয়া আছে অশোকা, বি দিয়া আছে চন্দ্ৰগুপ্ত মৌৰ্য, চি দিয়া আছে কনিষ্ক, ডি দিয়া আছে সমুদ্ৰগুপ্ত। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি। আহক নেক্সট কুৱেশ্যনটো চাওঁ। নেক্সট কুৱেশ্যনটো দিয়া আছে, ভাৰতত বিত্ত আয়োগৰ সদস্য হিচাপে নিযুক্তিৰ বাবে প্ৰয়োজনীয় অৰ্হতাসমূহ তলৰ কোনে নিৰ্ধাৰণ কৰে? এই কুৱেশ্যনটোৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি, পাৰ্লিয়ামেণ্ট বাই এনেক্ট। আহক নেক্সট কুৱেশ্যনটো চাওঁ। নেক্সট কুৱেশ্যনটো দিয়া আছে, ডেভিছ কাপ কোনখন খেলৰ সৈতে জড়িত? অপশ্যন এ দিয়া আছে হকী, বি দিয়া আছে পল', চি দিয়া আছে লন টেনিছ, ডি দিয়া আছে টেবুল টেনিছ। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি, লন টেনিছ। ডেভিছ কাপ লন টেনিছৰ সৈতে সম্পৰ্কিত। আহক নেক্সট কুৱেশ্যনটো চাওঁ। নেক্সট কুৱেশ্যন দিয়া আছে, কাৰাগাৰত 64 দিনৰ উপবাসৰ অন্তত কোনজন বিপ্লৱীৰ মৃত্যু হৈছিল? কি দিছে, কাৰাগাৰত 64 দিন উপবাসৰ অন্তত কোনজন বিপ্লৱীৰ মৃত্যু হৈছিল? অপশ্যন এ দিয়া আছে পুলিন দাস, বি দিয়া আছে সুভাষ চন্দ্ৰ বোস, চি দিয়া আছে যতীন্দ্ৰ নাথ দাস আৰু ডি দিয়া আছে অস্থাপ প্ৰধান। অপশ্যন কেইটাৰ ভিতৰত অপশ্যন চি ইজ দ্য ৰাইট আনচাৰ, যতীন্দ্ৰ নাথ দাস। নেক্সট কুৱেশ্যন দিয়া আছে, পূবৰ পৰা পশ্চিমলৈ ভাৰতৰ দৈৰ্ঘ্য কিমান? অপশ্যন এ দিয়া আছে 3214, বি দিয়া আছে 7516, চি দিয়া আছে 2933, বি নহ'ব, এইটো ডি হ'ব, ডি দিয়া আছে 1234। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি। আহক নেক্সট কুৱেশ্যনটো চাওঁ। নেক্সট কুৱেশ্যনটো দিয়া আছে, বিশ্বৰ 5G মোবাইল নেটৱৰ্ক কোনখন দেশে আৰম্ভ কৰিছিল? অপশ্যন এ দিয়া আছে জাপান, বি দিয়া আছে এছিয়া, চি দিয়া আছে চাউথ কোৰিয়া, ডি দিয়া আছে মালয়েছিয়া। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি, চাউথ কোৰিয়া। আহক নেক্সট কুৱেশ্যনটো চাওঁ। নেক্সট কুৱেশ্যনটো দিয়া আছে, বিশ্বৰ তুলনাত ভাৰতৰ ভৌগোলিক এলেকা কিমান? এ দিয়া আছে 5.4%, বি দিয়া আছে 4.4%, চি দিয়া আছে 3.4%, ডি দিয়া আছে 2.4%। আৰু শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি, 2.4%। আহক নেক্সট কুৱেশ্যনটো চাওঁ। এইটো 27 নহ'ব, আচলতে নাম্বাৰ প্ৰিণ্টিঙত অলপ খেলি মেলি হ'ল। বলক নেক্সট কুৱেশ্যনটো চাওঁ। নেক্সট কুৱেশ্যনটো দিয়া আছে, ডেথ ভেলী মৰুভূমি কোনখন মহাদেশত অৱস্থিত? ডেথ ভেলী মৰুভূমিখন কোনখন মহাদেশত অৱস্থিত? ইয়াৰ অপশ্যন দিয়া আছে নৰ্থ আমেৰিকা, বি দিয়া আছে ইউৰোপ, চি দিয়া আছে আফ্ৰিকা, ডি দিয়া আছে এছিয়া। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ, নৰ্থ আমেৰিকা। আহক নেক্সট কুৱেশ্যনটো চাওঁ। 9 নম্বৰ কুৱেশ্যনটো দিয়া আছে, বজাৰ নিয়ন্ত্ৰণ ব্যৱস্থা কাৰ দ্বাৰা প্ৰৱৰ্তন কৰা হৈছিল? এইটো এটা হিষ্ট্ৰী কুৱেশ্যন বুলি ক'লেও বেয়া নহয়। ইয়াৰ অপশ্যন এ দিয়া আছে মহম্মদ বিন তুগলক, বি দিয়া আছে ইলতুৎমিছ, চি দিয়া আছে গিয়াছউদ্দিন, ডি দিয়া আছে আলাউদ্দিন খিলজী। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি, আলাউদ্দিন খিলজী। আহক নেক্সট কুৱেশ্যনটো চাওঁ। নেক্সট কুৱেশ্যন দিয়া আছে যে ভাৰতৰ মুঠ মাটিকালি কিমান? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ,
আহক নেক্সট কুৱেশ্যনটো চাওঁ। নেক্সট কুৱেশ্যনটো দিয়া আছে, তলৰ কোনটো হ্ৰদৰ পৰা বগা নীল নদীৰ উৎপত্তি হৈছে? এই কুৱেশ্যনটোৰ শুদ্ধ উত্তৰ হ'ব ডি, ভিক্টৰিয়া হ্ৰদৰ পৰা। আজি এইখিনিয়ে আছিল কুৱেশ্যন, আৰু আপোনালোকে কিমান স্ক'ৰ কৰিব পাৰিলে জনাব। আৰু আপোনালোকৰ বাবে এটা কুৱেশ্যন মই ৰাখি গৈছোঁ, এইটো কমেণ্ট কৰি জনাব যে ভিক্টৰিয়া লেকটো কোনখন মহাদেশত আছে? ভিক্টৰিয়া লেকটো কোনখন মহাদেশত আছে? কুৱেশ্যনটোৰ আনচাৰ জনাব। ধন্যবাদ।